बाक्सानि सालबारियाव आसाम फुटबल एस'सिएशननि 70थि इन्टार डिस्ट्रिक्ट फाइनाल राउन्ड फुटबल टुर्नामेन्ट बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोङाव थानाय कमलाबारिनि सालबारि डिस्ट्रिक्ट स्पर्ट्स एस'सिएशननि स्टेडियामाव किरत बरुवा मेम'रियेल ट्रफि 2022-23नि 70थि सिनियर इन्टार डिस्ट्रिक्ट फाइनाल राउन्ड फुटबल टुर्नामेन्ट आसाम फुटबल एस'सिएशननि बानजायनायाव सालबारि डिस्ट्रिक्ट स्पर्ट्स एस'सिएशना दिनै 9 सेप्तेम्बरनिफ्राय 14 सेप्तेम्बरसिम सान 6नि हाबाफारिजों खुंफुंनो आखायाव लादों। बेनिनो दिनै गिबि सान एबा दिनै बेखेवजेनगोन मकुल चन्द्र बरुवा। बे हाबाफारियाव नुजाथि फैगोन गाहाय आलासि महरै बिटिआरनि एम राकेश ब्रह्म आरो बिथांजों लोगोसे कक्लाबारि बियाबनि एमसिएलए मन्टु बर', 2 नं सालबारि बियाबनि टिसिएलसिसिनि मासिगिरि बिनोद मुसाहारि, सालबारि मुखुमानि एसटि डेभेलपमेन्ट बर्डनि मासिगिरि बिउटि बसुमतारी, सालबारि जिल्ला बर' थुनलाइ आफादनि नेहाथारि बिक्रम बसुमतारी, सालबारि जिल्ला बर' थुनलाइ आफादनि बारग' नेहाथारि आथिखाल बर' थुनलाइ आफादनि मिरु मावफुं सोद्रोमा राजेन्द्र बसुमतारी बिथांमोनाबो बाहागो लादों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। ভাবিলে সালবাৰী নিচিনা বুলি শব্দটো ব্যৱহাৰ কৰিলে ঠিক নহ'ব। গোটাই অসমটো আমি এতিয়া এক কৰিবলৈ গৈছোঁ বা পুৰা পৃথিৱী আজি মানে গ্ল'বেলাইজ হৈ গৈছে। তাত তেনেকুৱা সালবাৰী, মচলপুৰ, কোকৰাঝাৰ, যোৰহাট, তিনিচুকীয়া তেনেকুৱা কথা নাথাকে। কথাটো হ'ল কি অসম ক্ৰীড়া সন্থাই আমাৰ এতিয়া সকলো ঠাইতে সকলো দিগৰ খেলখন এটা উন্নত দিগত নিয়াৰ কাৰণে এছিয়ান গেমক লৈ পেলাই বা অলিম্পিকত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল স্থান পায় তাৰ এটা প্ৰচেষ্টা কৰি আছে। গতিকে আমাৰ আজি সালবাৰীত আসাম ফুটবল এছ'চিয়েশ্যনে কিৰত বৰুৱা যি ট্ৰফি সেই ট্ৰফিটো ইয়াত মানে অৰ্গেনাইজ কৰিছে সালবাৰী ফুটবল এছ'চিয়েশ্যনৰ লগত মিলি পেলাই। গতিকে ধুনীয়াকৈ এটা পৰিৱেশ আমাৰ সালবাৰী অঞ্চলত হৈ আছে আৰু কি সেইটো 100% আছে। কাৰণ আমি এইবাৰ সমগ্ৰ বিটিআৰৰ 40টা সমষ্টিৰ ভিতৰত প্ৰত্যেকটা সমষ্টিতে স্পেচিয়েলি ফুটবলৰ কাৰণ বিটিআৰ চৰকাৰে নতুনকৈ এটা আঁচনি ৰাখিছে। এইটোৱে হ'ল 40টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে এটা কৰি এটা ষ্টেডিয়াম 5 কোটি টকাৰ ফুটবলৰ এটা ষ্টেডিয়াম চেংচন কৰা হৈছে আৰু এইটো অতিৰে আমাৰ সেই নৱেম্বৰ ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। সালবাৰীতো আমাৰ এটা 5 কোটি টকাৰ ষ্টেডিয়াম ফুটবলৰ অনলি ফৰ ফুটবল তাৰ এটা ষ্টেডিয়াম হ'বলৈ গৈ আছে। তাকো আমাৰ নিউজিলেণ্ডৰ মডেল এটা আছে। এইটো আজিকালি যে মানে নতুন এটা মডিফাই কৰি পেলাই বনোৱা এটা ষ্টেডিয়াম হ'বলৈ গৈ আছে নেকি 100%। এইবাৰ আমাৰ থাইলেণ্ডত নহয়, আপোনাৰ সেইটো ভুল হৈছে। আমি নিউজিলেণ্ডত আৰু আমাৰ ইংলেণ্ডত সেই দুটা ঠাইত অলৰেডি ভেৰিফাই কৰা হৈছে। ইয়াত আমি 10জন ল'ৰা আমি ফুটবল ট্ৰেইনিং লোৱাৰ কাৰণে বিটিআৰৰ পৰা পঠাবলৈ আমাৰ অলৰেডি মানে গোটেই কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। গতিকে এই বছৰতে সেই 10জন ল'ৰাটো যেতিয়ালৈ মানে ৰাষ্ট্ৰীয় বা আমাৰ ষ্টেট লেভেলত ভাল খেলুৱৈ যাতে হৈ নাহালৈকে আমি সেইসকলক ট্ৰেইনিং দিম, সেইটো মানে বিটিআৰ চৰকাৰে দায়িত্ব লৈছে আৰু কি। এটাই কথা ক'ম যে আমি সকলো দিগতে এতিয়া আগবাঢ়িব লাগে। কাৰণ ফাষ্ট হৈ গৈছে, আগৰ যি হৈ গ'ল এতিয়া নতুনকৈ এটা সকলোৱে মানে মিলি জুলি এটা নতুন বিটিআৰ ৰূপ দিবলৈ আমি সকলোৱে যুঁজ দিব লাগে। তাত প্ৰত্যেকটা খেলতে আজি যি ধৰণৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ডিমাণ্ড হৈ গ'ল, খেল খেলি পেলাই নিজৰ শৰীৰৰ লগত আনকো মানে নিজৰ নামৰ লগত গাঁৱৰ লগত চহৰ ঠাই তাৰপিছত দেশ সকলো দিগতে নাম কৰাই আনিব পাৰে আৰু ব্যক্তিগত নিজস্ব পৰিচয়টো পৃথিৱীতে দাঙি ধৰিব পাৰে। গতিকে সকলোৱে মই আমাৰ প্ৰজন্ম ল'ৰা ছোৱালীসকলক আহ্বান কৰিছোঁ, খেলটো জীৱন এটা পাৰ্ট কৰি লওক আৰু ইটোৰ লগতে আগবাঢ়ি যাওক। মই নিশ্চয় ক'ব পাৰোঁ গ'ল দিব পাৰিব লাইফত আৰু কি। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা
play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।